নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু মই আছোঁ গোলাঘাট জিলাৰ বোকাখাটত এখন পৌৰাণিক থান, শ্ৰী শ্ৰী চিকুণতা থান। আৰু এই চিকুণতা থানখনৰ বিষয়ে জানো আহক। এইখনেই হৈ গ'ল মূল তোৰণ। আৰু আপোনালোকে যদি যোৰহাটৰ ফালেদি আহে তো সোঁ চাইড পৰিব, আৰু আমাৰ বোকাখাটৰ পুলিচ পইণ্টৰ কাষতে লাগি আছে। আৰু এই তোৰণৰ পৰা প্ৰায় 2 কিলোমিটাৰ গ'লে আপোনালোকে পাব। মই আহি থান পালোহি, তো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই থানখন সোমাই যোৱা ৰাস্তাৰ কাষতে, তো ইয়াতে যিখন তোৰণ আছে, তো আপোনালোকক মই দেখাব বিচাৰিছোঁ। দুইফালে দুটা এনেকৈ ঘোঁৰাৰ মাজত বৰুণ্ড পক্ষী, তো সকলোকে এনেধৰণে আদৰণি জনাইছে। তো আপোনালোকে সোমাই আহি বাওঁ চাইডে ইয়াৰে স্থানীয় যুৱকসকলে এখন ধুনীয়া ফুলনি, সৰু হ'লেও ধুনীয়া ধুনীয়া ফুল ইয়াতে লগাই থৈছে। তো আপোনালোকক মই দেখাইছোঁ। মন্দিৰৰ সোমাই যোৱা সন্মুখতে ইয়াৰে মহিলাসকলে তো ধূপ, চাকি, ধূনা এইসমূহ ইয়াতে বিক্ৰী কৰে। তো আপোনালোকে আহিলে ইয়াৰ পৰাই ল'ব পাৰিব। আৰু ইয়াৰে স্থানীয় মহিলাসকল আছে, এখেতৰ পৰা জানিব বিচাৰিছোঁ যে ইয়াতে কি কি পায়। সৰু মিঠাতেলৰ বটল, পানী বটল, চাকি, তাৰপিছত চিপ কেইটামান, তামোল পাণ চব পায় ন ইয়াতে, যিবোৰ মানে পূজাৰ কাৰণে লাগে আৰু। অকল বুট মগু কেইটা অসুবিধাৰ কাৰণে ৰখা নাই আৰু, চাউলো যায় বাৰু। মন্দিৰ সোমোৱাৰ সন্মুখতে এখন তোৰণ দেখিছে, কিমান সুন্দৰ তোৰণখন। তো এইফালেদি সোমাব পাৰি। তো বলকচোন আমি ভিতৰটো চাওঁ। জয় জয় ৰাম, জয় শ্ৰী ৰাম, জয় সনাতন। থানখনৰ ভিতৰ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ। চাওকচোন কিমান সুন্দৰভাৱে ৰাখিছে, কিমান বহুত ইয়াতে চাফ চিকুণকৈ ৰাখে। তো ইয়াত যিহেতু আমাৰ বোকাখাটবাসী ৰাইজে এই থানখন যথেষ্ট বিশ্বাস কৰে, আৰু তেখেতসকলৰ যথেষ্ট ইয়াতে পূজা অৰ্চনা কৰি নিজৰ যি মনোকামনা সেইসমূহ পূৰ হৈছে। আৰু ইয়াৰে আমাৰ বোকাখাটবাসীয়ে যিকোনো মংগলিক কাম কৰিব হ'লে এখন থানতে আহে। তো তেখেতসকলে আহি ইয়াতে ধূপ, চাকি, শৰাই আদি আগবঢ়ায়। তো ইয়াৰে স্থানীয় যিজন মুখ্য ভকত তেখেত আছে, তেখেতৰ পৰা এই থানখনৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম, যে থানখন কেনেকৈ চিকুণতা নামাকৰণ হ'ল, আৰু এই চিকুণতা থানত কি কি আছে। তো তেখেতৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিম। মোৰ নাম পোনা বৰা। এইভাগ আমাৰ শ্ৰী শ্ৰী চিকুণতাৰ সত্ৰ, চেঁচা সত্ৰ। আৰু এইভাগ বহুত পুৰণা সত্ৰ। এইভাগ এতিয়া 250 বছৰ হৈ গ'ল, আৰু পাৰহে হৈ গৈছে। এইভাগ আমাৰ মহাত্মা পূৰ্ণ এইভাগ সত্ৰ। এইভাগ হ'ব আজি সেই নতুন বছৰ 1 তাৰিখে আজি ভক্তসকলৰ বহুত সমাগম হয়। আৰু এনেও বছৰিও মানে 12 মাহে মানুহ হৈয়ে থাকে আৰু ইয়াতে ভকতসকল। আৰু ইয়াত ৰাইজে আৰু ফল পাইছে। এইভাগ আমাৰ চিকুণতা ইয়াতে অন্তৰ্ধান হৈছিলে। কেনেকৈ হৈছিলে বাৰু? তেখেতে ইয়াতে অন্তৰ্ধান হৈছিলে। তেখেতৰ মানে ইয়াত সত্ৰপাতি আছিলে। সত্ৰপাতি থাকোঁতে এইভাগ ইয়াতে অৰণ্য আছিলে। ইয়াত কোনো মানুহ দুনুহ নাছিলে। তেতিয়া হাবি জংঘল হৈ আছিলে। এই অৰণ্য তেৰা হৈ ইয়াতে সত্ৰপাতি আছিলে। ইয়াতে সত্ৰপাতি থাকোঁতে তেৰা হ'ব ইয়াতে অন্তৰ্ধান হ'ল। অন্তৰ্ধান হোৱাৰ পিছত তেৰা হৈ ইয়াৰ পৰা আকৌ মানে বেলেগ ঠাইলৈ সত্ৰ মানে স্থানান্তৰিত কৰিলে। আৰু
ইয়াতে চিনভাগ থাকি গ'ল, এই সত্ৰভাগ থাকি গ'ল। থাকি যোৱাতে এতিয়া ভক্তপ্ৰাণসকলে আৰু সেয়া হ'বই, এইবোৰ ৰাইজেই আৰু অনুদানতে কামবিলাক হৈ আছে আৰু। ইয়াতে কি কি আছে বাৰু? ইয়াতে এতিয়া আমাৰ পুৰণা বুলিবলৈ বৰ বেছি পুৰণাও নহয়, 90 মানতে ইয়াতে পুখুৰীয়াৰ ভাগ বনোৱা হৈছে, পুখুৰী ভাগ আছে। আৰু এইবোৰ বাৰী আমাৰ সত্ৰ চাৰিসীমাটো আৰু এইবোৰ কলগছ চলগছ এনেকৈ হোৱা, ইয়াৰ কাৰণেই এতিয়া পাত পটোৱা আমাৰ ইয়াতে চলি থাকে আৰু তেনেকৈ হৈ আছে এই ভাগৰ। বহুত বহুত ধন্যবাদ থাকিলে আপোনালৈ। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদীয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে শ্ৰীমন্ত শংকৰে পাৰ। আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।